আজি এই পবিত্ৰ সদনত ভাৰতৰ স্বাধীনতা ৭৫ বছৰ অতিক্ৰম কৰা কাৰ্যসূচীৰ লগত যিখিনি স্পেচিয়েল সেশন বহিছে ইয়াত মোক ক'বলৈ সুবিধা দিছে। ইতিমধ্যে আমি ৭৫ বছৰ অতিক্ৰম কৰা আৰু ৭৬ বছৰত পদাৰ্পণ কৰা ভাৰত স্বাধীনতাৰ ১৫ আগষ্টত উলহ মালহেৰে অসমত উদযাপন কৰিছোঁ। ইয়াৰ লগতে উল্লেখনীয় কথাটো হ'ল যে এই বছৰ ৩ দিন ধৰি যিটো হৰ ঘৰ তিৰংগা কাৰ্যসূচী আমি লৈছোঁ, ব্যাপক হাৰত এনেকুৱা সফলতা আমি দেখিবলৈ পোৱা নাছিল। কাৰণ ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰত আমাৰ দেশৰ স্বাভিমানৰ প্ৰতীক তিৰংগা উৰিছিল। ইয়াত ৰাজনৈতিক দলৰ মাজত পজিশ্যন অপজিশ্যন কোনো বিভেদ নাৰাখি পেলাই চবেই এই আহ্বান সঁহাৰি দিছিলে। আজি আমি কেইটামান কথা জানিব পাৰিছোঁ যে অসমত গমদৰ খবৰৰ কথা আমি ইতিহাসত পাওঁ, কিন্তু অসমৰ ভিতৰতে আবদ্ধ থাকে। অথচ সেইজন ব্যক্তিয়ে অসমে ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছৰ হাতত যোৱাৰ ২ বছৰ পিছতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। ভাৰত স্বাধীনতাৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজখন ইয়াতে প্ৰথম হৈছে বুলি আমি ক'ব পাৰোঁ, কিন্তু ইতিহাসত দেশৰ ইতিহাসত সেই সম্পৰ্কে আমি পোৱা নাযায়। আনফালেদি মংগল পাণ্ডে চিপাহী বিদ্ৰোহী কৰিছিলে ১৮৫৭ চনত। তাৰ ২৯ বছৰ আগতে ইয়াত বিদ্ৰোহ আৰম্ভ হৈ গৈছিল। তো নিশ্চয় আমাৰ কৰণীয় দায়িত্ব আছে। ইয়াত পিজেন মুভমেণ্ট হৈছিল, কৃষক বিদ্ৰোহ হৈছিল। ভাৰতবৰ্ষত ১৮৫৭ চনৰ পৰা যদি কৃষক বিদ্ৰোহ হোৱা বুলি আমি ধৰি লওঁ, কিন্তু তেতিয়া সঁচা অৰ্থত এই বিদ্ৰোহ নাছিলে, আব্ৰাইজ হৈছিল, অসন্তুষ্ট হৈছিল। কিন্তু আচল বিদ্ৰোহ অসমত ১৮৬১ চনৰ পৰা যিটো হৈছে, প্ৰকৃত অৰ্থত ব্ৰিটিছ শাসকৰ বিৰুদ্ধে কৰা বিদ্ৰোহটো সেইটোৱেই ক'ব পাৰি। কিন্তু আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ইতিহাস সম্পৰ্কে আমি আনিব পৰা নাই। সন্মানীয় সদন, স্বাধীন ভাৰতৰ দেশবাসীয়ে আজি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ লগে লগে দেশত অমৃতকাল আৰম্ভ হৈছে। ১০০ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে অমৃতকাল সম্পূৰ্ণ হ'ব। আমাৰ উদ্দেশ্য হ'ল যে বিকশিত ভাৰত, শ্ৰেষ্ঠ ভাৰত। প্ৰধানমন্ত্ৰী আহ্বান দিছে আৰু ই প্ৰতিজন ভাৰতীয়ৰ কাম্য। তাৰ বিৰোধিতা কৰিব লগা কিবা এটা যুক্তি আছে বুলিও মই নাভাবোঁ। লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে আহ্বান এটা দিছে যে বিকশিত অসম, শ্ৰেষ্ঠ অসম। ইয়াতো হয়তোবা কাৰোবাৰ বিবাদ আছে বুলি মই নাভাবোঁ, কিন্তু সেইটো আমি যৌথভাৱে এটা সংকল্প হিচাপে লোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। কাৰণ বহুত সময়ত আমাৰ ৰাজনৈতিক আদৰ্শই কেতিয়াবা একেলগে কাম কৰিবলৈ নিদিয়ে, কিন্তু ৰাজ্যৰ স্বাৰ্থত আমি যৌথভাৱে বিকশিত অসম, শ্ৰেষ্ঠ অসম গঢ়াৰ যিটো সংকল্প আমি সকলোৱে ল'ব লাগে। আমি আজিৰ প্ৰজন্ম সৌভাগ্যৱান যে দেশৰ এই ঐতিহাসিক যাত্ৰাত আমি সকলোৱে সহযাত্ৰী হ'বলৈ সুযোগ পাইছোঁ। সকলোৰ বাবে সংকল্প হ'ব লাগে শ্ৰেষ্ঠ অসম গঢ়ি তোলা, বিকশিত অসম গঢ়ি তোলা। ৰাজ্য আৰু ৰাজ্যবাসীৰ বাবে এইটো অত্যন্ত আশাব্যঞ্জক বতৰা আৰু উৎসাহজনক বতৰা যে বৰ্তমান চৰকাৰ সেই সংকল্প লৈ পেলাই আগবাঢ়ি আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসমবাসীৰ ইতিহাসত অসম আৰু অসমবাসীৰ অৱদান অপৰিসীম। কিন্তু বহুত বীৰ যোদ্ধাসকলৰ ইতিহাস আমি আজি বিভিন্ন কাৰণত পোৱা নাই। প্ৰথমবাৰৰ বাবে ২০১৬ চনত যেতিয়া দেশে ৭০তম স্বাধীনতা দিৱস পালন কৰিছিলে, তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ১০জন ব্যক্তিক প্ৰথমবাৰৰ কাৰণে সন্মান দিয়া হৈছিল। সেয়াই হয়তোবা প্ৰথম আনুষ্ঠানিক সন্মান।
অসমৰ ইতিহাস যদি পঢ়িয়াই চাওঁ, কমোডৰ খবৰৰ পৰা আৰম্ভ কৰি পেলাই স্বাধীনতা পোৱালৈকে বহুজন ব্যক্তিৰ অৱদান আছে আৰু জীৱন ত্যাগ কৰিছে। বেংগল বিভাজনৰ পিছত 1905 চনৰ পৰা স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমত ব্যাপক হাৰত দেখা গৈছিল। মহামানৱ মহাত্মা গান্ধীয়ে 1921 চনৰ পৰা স্বাধীনতা সংগ্ৰাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নেতৃত্ব প্ৰদান কৰা, সবলভাৱে নেতৃত্ব প্ৰদান কৰা আমি জানো। পৰিৱৰ্তিত কালত অসমত স্বাধীনতা সংগ্ৰামে এক গণ আন্দোলনত ৰূপান্তৰিত হৈ পেলাই গাঁৱে ভূঞে সোমাই গৈছিল। যেতিয়া মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ কথাটো ইয়াত আলোচনা কৰে, মই এজন মানুহৰ নাম মনত পৰে। তেওঁ ধুবুৰী জিলাৰ ৰূপসীত গৈছিলে। তেতিয়া ডাঙৰ এটা সভা কৰিছিল। এজন ব্যক্তি আছিল ৰাজাৰাম মোহন ৰায়ৰ নিচিনা সমাজ সংস্কাৰক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। 1911 চনৰ পৰা তেওঁ সমাজ সংস্কাৰৰ কাম কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামীও আছিল আৰু ৰূপসীত মহাত্মা গান্ধীক তেওঁ স্বাগতম জনাইছিল লগ ধৰি পেলাই। তাৰ কাৰণে বড়ো সমাজত তেওঁক মেজ গান্ধী বুলিও অভিহিত কৰিছিল। কিন্তু আজি তেখেতৰ নামত কালচাৰেল এৱাৰ্ড দিয়া হয় আৰু আমাৰ কিন্তু যথেষ্ট কাম কৰিব লগা আছে বুলি মই ভাবোঁ। অসমৰ অসহযোগ আন্দোলনৰ পৰা চিভিল ডিছঅবিডিয়েন্সলৈকে চন্দ্ৰনাথ শৰ্মা, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ তেখেতসকলে নেতৃত্ব প্ৰদান কৰিছিল। আৰু ঠিক তেনেকৈ আমাৰ বহুতো শ্বহীদসকলৰ নাম ইতিমধ্যে এই সদনত উল্লেখ কৰিছে। মই এইটো আকৌ ক'ব নাযাওঁ। মহামানৱ মহাত্মা গান্ধীয়ে দিয়া স্বাধীনতাৰ বাবে যিটো আন্দোলনৰ আহ্বান, ইয়াত হয়তোবা কোনো এজন ভাৰতীয় নাছিল যি ভাৰতীয়ই এই আন্দোলনক সমৰ্থন কৰা নাছিল। প্ৰথমত বেলেগ আছিলে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ঘৰৰ ভিতৰত থাকি বা বাহিৰত ওলাই চবেই এই আন্দোলনত চামিল হৈ গৈছিল। ব্ৰিটিছৰ পৰা মুক্তি পোৱাৰ সংগ্ৰামত আগভাগ লোৱা উত্তৰ পূৰ্ব অঞ্চলত তেনে সংগ্ৰামী ব্যক্তি ইতিহাসত স্পষ্ট পোৱা যায়। ইয়াৰ ভিতৰত গোপীনাথ বৰদলৈ, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননিৰ লগতে বহুজনৰ নাম আমি ইতিমধ্যে লৈছোঁ। মণিপুৰৰ পৰা পাওনা ব্ৰজভাজি, বীৰ ঠিকেন্দ্ৰ সিং, হাইফু চাদনাং, নাগালেণ্ডৰ ৰাণী গাইডালু, মেঘালয়ৰ ইউ থিৰথ সিং, চিয়ান লিয়েন, ইউ কিয়াং নাংবা, থাগাম চাংমা, অৰুণাচলৰ মজে ৰিবাৰ দৰে মুক্তিযুঁজাৰীসকলৰ নামটো আমি ল'বই লাগিব। অসমৰ জনজাতিসকলেও মহামানৱ মহাত্মা গান্ধীৰ আহ্বানক সঁহাৰি জনাই স্বাধীনতাৰ সংগ্ৰামত জঁপিয়াই পৰিছিল। কিন্তু অসমৰ ইতিহাসতে হওক বা ভাৰতৰ ইতিহাসতে হওক, এই যে ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিসকলৰ অৱদানটো খুব বেছি চৰ্চা কৰা নহয়। আজি মই কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। অবিভক্ত গোৱালপাৰা জিলাত আমাৰ এজন গৱেষক বিদ্যাসাগৰ নাৰ্জাৰীয়ে যিটো এটা ইতিহাস ৰচনা কৰিছে, তাৰ 99জন তেনেকৈ এজন অগ্ৰণী ব্যক্তিৰ নাম, বড়ো কছাৰী সোণোৱালসকলৰ নাম পোৱা যায়। ইয়াৰে কেইজনমান হ'ল কান্তেশ্বৰী বসুমতাৰী, অখিল চন্দ্ৰ ৰাভা, উমেশ চন্দ্ৰ চৰণীয়া, গংগাচৰণ পাটগিৰি, যোগেন্দ্ৰ ৰাভা। অবিভক্ত কামৰূপ জিলাত 123জন তেনেকুৱা জনজাতি খিলঞ্জীয়া মানুহৰ নাম পোৱা যায়। গৱেষকসকলে সেই নামবিলাক উদ্ধাৰ কৰিছে। ইয়াৰে হাবাৰাম কছাৰী, হাগৰা কছাৰী, আন্থু কছাৰী, তৰেন্দ্ৰনাথ ব্ৰহ্ম। অবিভক্ত দৰং জিলাত 62জন, লখিমপুৰ জিলাত 26জন, শিৱসাগৰত 44জন, ঠিক তেনেকৈ নগাঁও জিলাতো বহুতজন এনেকুৱা কছাৰী, সোণোৱাল, ৰাভা, খিলঞ্জীয়া জনজাতিসকলৰ নাম পোৱা যায়। কিন্তু সেইসকলৰ অৱদান আমি আজিও চৰ্চাত আনিব পৰা নাই। তাৰ বাবে দুখ নাই, কাৰণ আমাৰ স্বাধীনতাৰ ইতিহাসখনক অসম খণ্ডত এই ইতিহাসটো সম্পূৰ্ণভাৱে এতিয়ালৈকে ৰচনা হোৱাই নাই। তো যেতিয়া সম্পূৰ্ণ ৰচনা হ'ব, তেতিয়া সেইসকলৰ অৱদানকো আমি পাহৰি যাব নালাগে। জনজাতিসকল সদায় ভাৰতীয় আছিল, স্বাধীনতা সংগ্ৰামৰ সময়তো পিছতো। আজি বিভিন্ন ধৰণৰ বিদ্ৰোহ বা উগ্ৰবাদৰ কথা আহিলে জনজাতিসকলৰ কথাটো উল্লেখ কৰে। কিন্তু যেতিয়াই ভাৰতে বিপদত পৰিছে, এই কাৰ্গিল ৱাৰৰ সময়েই হওক বা চাইনাই ভাৰতক আক্ৰমণ কৰাৰ সময়তে হওক,
এই জনজাতিসকলে দেশৰ বাবে কিন্তু প্ৰাণ ত্যাগ কৰিবলৈও পিছ হুহকি থকা নাছিল। তো আজিও জনজাতিসকল দেশৰ মূল খুঁটিৰ লগত সদায় আছে আৰু ভাৰতৰ অবিচ্ছেদ্য অংগ। দেশৰ স্বাধীন সংগ্ৰামত জড়িত হৈ থকা ঠেক স্বীকাৰ কৰি আহিছে। আধুনিক ভাৰত নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো জনজাতিসকলে সদায় সহযোগী হ'ব বিচাৰে। দীৰ্ঘম্যাদী যাত্ৰাক সদায় অংশীদাৰ হৈ আগবাঢ়ি যাব বিচাৰে। জনজাতিসকল কিন্তু আজিও মনত কিছু হ'লেও শংকা থাকে। বহুত সৰু সৰু জনগোষ্ঠীয়ে নিজৰ অস্তিত্বক লৈ, নিজৰ পৰিচয়ক লৈ আৰু নিজৰ অধিকাৰক লৈ আধুনিক ভাৰত, আধুনিক অসম, বিকশিত ভাৰত, বিকশিত অসম, সেই ধাৰণাত কিন্তু আমি জনজাতিসকলক মুক্ত কৰিব লাগিব যিকোনো ধৰণৰ ভয় শংকাৰ পৰা। তেওঁলোকৰ মনত এই ধাৰণাটা সোমাই দিব লাগিব যে আমিও দেশ নিৰ্মাণত একেধৰণে অংশীদাৰ হ'ব পাৰোঁ। সেই নৈতিক দায়িত্ব চৰকাৰৰ। এই আমাৰ স্বাধীন ভাৰতত ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত যাতে কোনো জাতিৰ নামত, বৰ্ণৰ নামত, শ্ৰেণীৰ নামত আমাৰ ইয়াত, আমাৰ দেশত, আমাৰ ৰাজ্যত কোনো ধৰণৰ বঞ্চনা নহয় বা বঞ্চনা কৰাৰ অভিযোগবিলাক আকৌ যাতে উত্থাপন নহয়, তাৰ কাৰণে তেনেকুৱা বাতাবৰণ আনাৰ দায়িত্ব আমাৰ সকলোৰে। মই ভাবোঁ আজি যিটো এটা তিৰংগা যাত্ৰা আমি কৰিলোঁ, যে আমি নতুনকৈ ৰিইনভেণ্ট কৰিছোঁ স্বাধীনতাক। আমি ভাৰত স্বাধীন হোৱাৰ বহুত বছৰ পিছত জন্ম হোৱা ব্যক্তি। মই অনুভৱ কৰিব পাৰোঁ। মোৰ দেউতাই স্বাধীনতা আন্দোলনৰ কিছু কথা কৈছিল, ককা দেউতাই কৈছিল, কিন্তু মই কোনোদিন ব্যক্তিগতভাৱে দেখা নাই। কিতাপত যিটো দেখিছোঁ এনেকৈ অনুভৱ কৰিছোঁ। কিন্তু আজি ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত মই নিজে এজন মন্ত্ৰী হিচাপে যেতিয়া পতাকা উত্তোলন কৰিবলৈ বিশ্বনাথত যাওঁ, তাৰ আগদিনা পাৰ্টিশ্যনৰ বিভীষিকা উদযাপন কৰিছোঁ আমি গহপুৰত। তেতিয়া তিৰংগা যাত্ৰা যিটো প্ৰভাৱ, সেইটো দেখি পেলাই সঁচাকৈ মই আকৌ অনুপ্ৰাণিত হৈছোঁ। আৰু মোৰ মনে কৈছে যে ভাৰত স্বাধীনতাৰ এই সংগ্ৰামী ইতিহাসখন আকৌ মই পঢ়াটো দৰকাৰ। আৰু সেইকাৰণে আজি অসমেও বা উত্তৰ পূৰ্বাঞ্চল সমাহিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসখন পুনৰ ৰচনা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। মই আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ স্বাধীনতা বা ভাৰত স্বাধীনতাৰ আজাদীৰ সংগ্ৰামী ইতিহাস সম্পৰ্কে মই জীৱনত এইটোৱেই প্ৰথম ভাষণ দিছোঁ। মোৰ হয়তো বা তথ্যগতভাৱে কিছু ভুল হৈ যাব পাৰে। LP স্কুলত যেতিয়া টেক্সট বুক পঢ়ি পেলাই গান্ধীৰ সম্পৰ্কে মই শুনিছিলোঁ, তেতিয়া গান্ধী কোন এজন পূজনীয় ব্যক্তিৰ বাহিৰে মই জনা নাছিল। কিন্তু গান্ধীক যেতিয়া মই ব্যক্তিগতভাৱে এটা অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ, দুখনমান কিতাপ মই যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গান্ধীবাদী মানুহ নোহোৱা হৈ যাব পাৰে। গান্ধীক পূজা কৰা, গান্ধীৰ নামত আশ্ৰম পতা মানুহবিলাকৰ সংখ্যা নোহোৱা হৈ যাব পাৰে, কিন্তু গান্ধীবাদী বিচাৰ পৃথিৱীত কোনোদিন আৰু শেষ কোনোদিন শেষ নহয়। তো আমি গান্ধীবাদী আদৰ্শক আজি যিমান সময় গৈছে সিমান আমি প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। তো এইখিনিকে কৈ অধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।